আমিও আলোচনা কৰিম সোনকালে আৰু আলোচনা কৰি পেলাই সোনকালে জনাই দিম। আৰু দৰং ওদালগুৰি সমষ্টিত বিজেপিয়ে ৰাখিছে, গতিকে তাতে কেনেকুৱা প্ৰাৰ্থী হ'লে আপোনালোকে চাওক, প্ৰাৰ্থীটো NDA বা যিটো আমাৰ বিজেপি আছে তেখেতসকলে প্ৰাৰ্থী চিলেক্ট কৰা বা আমি প্ৰাৰ্থী যিটো চিলেক্ট কৰা এই প্ৰাৰ্থীবিলাকে কাম কৰা প্ৰাৰ্থীয়ে হ'ব লাগিব আৰু ৰাইজৰ কাম কৰা, ৰাইজক খুব ভালদৰে বুজি পোৱা আৰু সিনচিয়াৰ তেনেকুৱা ব্যক্তিবিলাকো বাছনি কৰিব লাগিব। কাৰণ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰাৰ কাৰণে যিটো চিন্তা কৰিছে, আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ়াৰ কাৰণে যিটো সপোন দেখিছে আৰু ইয়াৰ কাম কাজবিলাক আৰম্ভ হ'ল। গতিকে আমাৰ পৰা কোনোবা এজন সাংসদ জিকি যাব, সেই সাংসদজন যদি কাম নকৰে তেনেকুৱা সাংসদ আমাক নালাগে। সেইকাৰণে ৰাইজে বিচৰা ধৰণে সাংসদ কেণ্ডিডেট হ'ব, ভাল কেণ্ডিডেটে হ'ব আৰু সেই কেণ্ডিডেটক জিকাই পেলাই আমি মোদীজীৰ হাতটো শক্তিশালী কৰাৰ লগতে এই অঞ্চলৰ উন্নয়নটো যাতে কৰিব পাৰোঁ সেই দিশত আমি চাই পেলাই কেণ্ডিডেটবিলাক দিম। তেখেতেতো চিটিং MP আছে, গতিকে তেখেতৰ কথাটো তেখেতে চিন্তা কৰিব, GSPৰ লগত আমি আলোচনা কৰিম।